এইটো ভিডিঅ' কাট কৰি দে এইটো ভিডিঅ' মোক নিদিবা আজিকালি ল'ৰা ছোৱালীবিলাক জানেই নহয় মোবাইল নহ'লে একো বস্তু মুখত নিদিয়ে এইটো আইলেছ লৈছোঁ মই এতিয়া পাহাৰ চাউলৰ ভাত খাই থৈ দিম সেইকাৰণে ইমান পাহৰি থাকোঁ গম পাইছানে তো সি মায়ান সি নকয় একটা গাইজ আশা কৰোঁ আপোনাৰ সকলো বহুত বেছি ভালে আছে আৰু ময়ো বহুত বেছি ভালে আৰু মই আফৰিন আপোনালোকক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো মই হাজবেণ্ডৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মানে কি হয় জানেনে মানে মইতো ইয়াতে থকা নহয় বহুত বেছি আৰু বহুত বেছি নগাঁৱতো থকা নহয় আমাৰতো ঘৰত থকা মই সমান থাকি থাকোঁ চবতে আৰু যেতিয়া মানে মই ইয়াতে আহোঁ হাজবেণ্ডৰ ঘৰত আহোঁ তেতিয়া মানে মই ব্লগ বনাব পাহৰি থাকোঁ মানে কি হয় কাৰণে জানা বহুত বেছি কাম যে ইয়াতে যিহেতু মই ইয়াতে বোৱাৰী বহুত বেছি কাম সেইটো কাৰণে মই পাহৰি থাকোঁ মানে ব্লগটো বনাব তেনেকুৱা বুলি ভাবিছে নেকি একচুৱেলি তেনেকুৱা নহয় ইয়াতে বহুত বেছি কাম নহয় একদম কাম কম আৰু মানুহ কম যিহেতু কামো কম ন সেইটো কাৰণে আৰু মানুহ আৰু কোন আৰু শাহু শহুৰ মই হাজবেণ্ড আৰু মোৰ পোৱালিটো তেনেকৈ মানুহ কম কামো কম কিন্তু ইয়াতে আহিলে মই ব্লগ বনাব পাহৰি থাকোঁ মেইন কাৰণ সেইটো বহুত বেছি এক্টিভ নাথাকোঁ মই অনলাইনত বহুত বেছি এক্টিভ নাথাকোঁ মই মায়নৰ লগতে দিনটো ব্যস্ততাৰ মাজত পাৰ হৈ যায় দিনটো মানে তো গমেই নাপাওঁ কেনেকৈ পাৰ হৈ যায় আৰু মই ব্লগ চগ বনাব পাহৰি থাকোঁ তাৰপিছত ভাবিলোঁ আজি মানে এটা ব্লগ বনাই দিওঁ কাৰণ কাইলৈ মই আকৌ গুচি যাম নগাঁও কালি মই আম্মাহঁতৰ ঘৰত যাম তাৰপৰা নগাঁও গুচি যাম আৰু মই ইয়াত আহিব দুদিনমান হৈ গ'ল তো কালি যিহেতু যাম আজি এইটো কাৰণে ব্লগটো বনাই দিলোঁ দিনটো কি হয় কি নহয় আপোনালোকক দেখুৱাই আছোঁ শেষলৈ ভিডিঅ'টো চাই থাকক আৰু কি হয় ময়ো নাজানো বাৰু ভিডিঅ'টোত কি হয় সকলো দেখুৱাই যাম বাৰু আৰু মই হাজবেণ্ডৰ ঘৰত কেনেকৈ থাকোঁ আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকোঁ আৰু মই উঠিছিলোঁ ৰাতিপুৱা আৰু আজি মই উঠিছোঁ ৰাতিপুৱা 7:30 বজাত মায়ে উঠিছে 6টা বজাত মায়নে উঠাৰ পিছতে মানে মায়নক আম্মাহঁতৰ হাতত কটাই কেনে মই শুই গ'লোঁ ধুনীয়াকৈ 7:30 উঠি কেনে তাক মই ব্ৰেকফাষ্ট কৰালোঁ তেনেকৈ 8:30 বজাত তাক মই টোপনি মাৰি দিছোঁ এতিয়া মানে সি শুই আছে সেইটো ৰুমত ড্ৰয়িং ৰুমত মানে আমাৰ ইয়াতে থকা বিচনাখন তাত লৈ গ'লোঁ আৰু তাৰ পৰা ডাইনিংখন ইয়াতে লৈ আহিলোঁ কাৰণ ইয়াতে ভাত খাই টিভি চিভি চাব লাগে আৰু ডাইনিং ৰুমত মানে বেলেগ আলহী বহি থাকিলে বেডৰুমত আনি ভাতটো খাব লাগে তো সেইটো কাৰণে বেডৰুমতে ডাইনিংখন লৈ আহিলোঁ আৰু দুটা ৰুমত বিচনা থকাতকৈ দুটা বেলেগ মানে এটা ৰুমতে দুখন বিচনা থকাতকৈ সেইটো ৰুমত এখন দি দিছোঁ এইটো ৰুমত এখন দি দিছোঁ তো হাজবেণ্ড এই মাত্ৰ উঠিছে আৰু সময়টো হৈছে পূৰাপূৰি 9টা বাজি আৰু মায়েনে শুই আছে দেখাই দিছোঁ আৰু ৰুমটো দেখাই দি আছোঁ ৰ'বা এইটো মায়ে কালিৰে কাপোৰ জাপাই নাই ধুই কেনে মানে সেইবোৰ মানে মই চফা তফা কৰা হৈ গ'ল সাৰা চাৰা হৈ গ'ল কিন্তু এইটো ৰুম সাৰিব বাকী আছে এতিয়া মই ধুম এই ৰুমটো ঠিক কৰোঁ কাৰণ মই ব্ৰেকফাষ্ট কৰাই নাই সময়টো কেইটা হ'ল 9টা 10 হৈ গ'ল তো মই ৰুমটো ঠিক কৰোঁ এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছোঁ তুমি গেঞ্জি পিন্ধি কিয় আছা গেঞ্জি পিন্ধি আগত ওলাব আৰু ক'ব কি এইটো ভিডিঅ' কাট কৰি দে এইটো ভিডিঅ' মোক নিদিবা মই ভিডিঅ'টো বনাই থাকোঁ ইমান ধুনীয়াকৈ গেঞ্জি পিন্ধি কেনে এডভাৰটাইজ কৰি থাকিব আৰু ক'ব কি এইটো নিদিবা এইটো কাট কৰি দিয়া বৰা চাউল আছে মোক নিদিবি মই গেঞ্জি পিন্ধিছোঁ মোক নিদিবি সেনেকৈ কোৱা নাই কচোন এইটো কমলা টেঙা লাগছি তাৰ টেনশ্যন এতিয়া কিয় কমলা টেঙা কেনেকৈ টেনশ্যন খাব লাগে সেইটোকে টেনশ্যন ল'ব লগা কথা নেকি মই আজিলৈকে বাৰীখন ভালকৈ দেখাই নাই নেমু টেঙা গাজৰ লিখিছোঁ বৰা চাউল মইতো গাখীৰ দি খাই বহুত ভাল পাওঁ মই গাখীৰ দি খাই দিওঁ চাল দিব মানুহ এটা নাভালো আৰু এইফালে ঘৰ সাৰি মই বাহিৰা ডাষ্টবিনটোত হাবি পেলাব আহিছোঁ
আৰু এইফালে দুডালমান এল'ভেৰা গছ আমাৰ নতুনকৈ ৰুই থৈ দিছে ক'ৰবাৰ পৰা আনি কেনে বহুত ভাল কাম কৰিছে বহুত প্ৰয়োজনীয় গছ হয় এইকেইডাল আৰু বাকী কেইডাল যে গছ দেখিছে ফুলৰ টাবত একদম আধা মৰা হৈ আছে এইকেইডালৰ অৱস্থা একেবাৰে বেয়া গৈছে বহুত বছৰ আগতে ৰোৱা আছিলে এইকেইডাল যেতিয়া মই নতুনকৈ বিয়া হৈ আহিছিলোঁ তেতিয়াতে এইবোৰ ৰোৱা এতিয়ালৈ ৰিপেয়াৰিং কৰিব টাইমে পোৱা নাই একদম গৰম লাগি গৈছে জিৰণি লওঁ আৰু এইফালে মাইনক গা ধুৱাইছিলোঁ আৰু আম্মাক ভিডিঅ' বনাব দিছিলোঁ আম্মাৰ ভিডিঅ'খিনি একদম মানে বনোৱা নহ'লে অকণমান বনালে বাকী মানে ভিডিঅ' হৈ থকা বুলি মোবাইলটো এনেই থৈ দি আছিলে ইমান টাইম মাইনক গা পা ধুৱাই ক্ৰীম চিম লগাই মানে মোৰ ইমান কষ্ট হয় এইখিনি সময় মানে ছানস্ক্ৰীমটো বিশেষকৈ ইমান ঠিক লগাব নোৱাৰি মানে সেইটো লগাওঁতে মানে বহুত সময় লাগি যায় মোৰ আৰু গৰমত ঘামি জামি কি হৈ গৈছোঁ দেখিছেনে আৰু মানে বস্তু এক লগাব নিদিয়ে যেতিয়াৰ পৰা গাটো ধুৱাই আনো ইফালে লগাব গ'লে সিফালে দৌৰে সিফালে লগাবলৈ সিফালে দৌৰে আৰু এতিয়া ইয়াক কল খাব দিছোঁ টানা মাৰি খাবৰ পেলাব দেখিছেনে খাই কম পেলাই বেছি নেপেলাবা কিয় পেলাইছা মোবাইলটো পেলাই দি তো মই টোপনিৰ পৰা 5টাত উঠিছোঁ মানে আজি বহুত সোনকালে শুই গ'লোঁ আৰু 2টা বজাৰ পৰা শুইছোঁ 5টা বজালৈকে বহুত ধুনীয়া টোপনি দিছোঁ আনদিনা আৰু এনেকৈ শুব নাপাওঁ কিন্তু আজি সোনকালে ভাত খোৱা হৈ গ'ল সোনকালে শুই দিলোঁ আৰু 5টা বজাত উঠিছোঁ উঠি মুখা চুখা ধুই ফ্ৰেছ হৈ মাইনক বিস্কিট খুৱাই আছোঁ মানে ইয়াক নেষ্টা নোখোৱাওঁ আজিকালি গাখীৰ আৰু বিস্কিট মানে পূৰা একদম মিক্স মাছ কৰি একদম নেষ্টাম টাইপ বনাই দিছোঁ আৰু মাইনে পেলে খাই আছে মোবাইল চাই আজিকালি ল'ৰা ছোৱালীবিলাক জানেই নহয় মোবাইল নহ'লে একো বস্তু মুখত নিদিয়ে হয় নাই খাই দিয়া আকৌ এয়া মোবাইল বন্ধ কৰি দিম মই দেখিছা মোবাইল বন্ধ কৰি দিম সেনেকৈ ক'লেহে মুখখন খুলিব সি এই চোৱা হাই কৰাচোন হাই অঁ হাই কৰি দিছা বাই কোৱা বাই অঁ বাই কৈছা আচ্ছা তুমি নমস্কাৰ কৰাচোন অঁ তোমাৰ নামটো কি কৈ দিয়া মায়ান আক্তা মানে কি জানে নাই তাৰ নামটো মায়ান আক্তা তো সি মায়ান সি নকয় আক্তা তোমাৰ নামটো কি আৰু হাজবেণ্ড মছজিদত গৈছে নামাজ পঢ়িব এতিয়া মগৰিবৰ সময় হৈছে আৰু শাহু মাহঁতো নামাজ পঢ়ি আছে একলা মই আছোঁ পাপি বান্দা যিয়ে নামাজ পঢ়া নাই খাই দে মায়ানক নানীয়েকে লৈ গ'ল বাহিৰৰ ফালে ফুৰাবৰ কাৰণে সি বিস্কুট চিস্কুট খাই উঠিলে ধুনীয়াকৈ ফ্ৰেছ কৰাই দিলোঁ খাই বৈ আৰু এতিয়া তাক ফুৰাবলৈ গৈছে আৰু মই ফুচকা বনাম মানে হাজবেণ্ডে বোলে আজি ফুচকা খাব কালিও খাইছিলে ফুচকা তো কালি মুখত লাগি গ'লে সেইকাৰণে আজিও খাব সুধিছে মই এতিয়া ফুচকা বনাওঁ মই এতিয়া পাহাৰ চাউলৰ ভাত খাই থৈ দিম সেইকাৰণে ইমান পাহৰি থাকোঁ গম পাইছানে একো দুপৰীয়া মই ব্লগ বনাব পাহৰি গ'লোঁ এতিয়া মই কি ধুনীয়াকৈ ফুচকা বনাম আহিম বুলি ক'লোঁ ফুচকা খাই কেনে সেই পানী চানীখিনি ৰৈছে এই ৰৈছে খাই ধুনীয়াকৈ পানীখিনি খাইছোঁ ভিডিঅ' বনাইছিলোঁ ভিডিঅ' দেখাব পাহৰিয়ে গ'লোঁ তাৰপিছতে মনত পৰিছে এতিয়া ফুচকা খোৱা হৈ গ'ল মানে এতিয়া ফুচকা খোৱা হৈ গ'ল এতিয়া মই খাম নিমকি আৰু জেলেপি খাই দিওঁ মই এইফালে আইডিছ ৰেডি কৰি আছোঁ কেইটামান মেকআপ আছে এইবাৰ সেইটো কাৰণে এইকেইযোৰ আইলেছ লৈছোঁ সৰু সুৰাকৈ বস্তুবিলাক পেকিং কৰি আছোঁ আৰু এইফালে আহা চাওঁ তুমি কি কৰি আছা ল'ৰা একদম উৎপাত কৰি থাকে মানে ইয়াতে এইখিনি দেখিছেনে তাৰ উৎপাত মানে ইয়াতে আহিছোঁ কি কৰিছা থৈ দিয়া বেটা ক'ত থ'ব ক'ৰ বস্তুখিনি তুমি পেলাব তুমি পঢ়ি আছা তুমি ইয়াতে
আমাৰ মাইনে ভাত খালে ন মাইনে ভাত খাই মুখ হাত ধুই আহিলে আৰু এইফালে মাইনৰ উৎপাত দেখিছেনে তাৰ কাঁহীখনত মোক ভাত খাব দিছে আৰু মোৰ কাঁহীখন সি লৈ গৈছে আৰু মানে সি মানে এই ডাঙৰ কাঁহীত ভাত খাব আৰু বেছিকৈ মানে খাব কমকৈ দিলে নাখায় আৰু তাৰ অকণমান দি কাঁহীখনত মই খাব লগা হয় সদায় মানে হয় এইটো মানে আজি বুলিয়ে নহয় আৰু ভাত খাই মোৰ ডেইলি ৰুটিন মানে মই এতিয়াৰ পৰা নহয় একদম সৰুৰে পৰা দাঁত ব্ৰাছ নকৰিলে আৰু মুখখন নুধুলে মোৰ ৰাতিটো টোপনি নহয় 12টা 1টাত হ'লেও মই দাঁত ব্ৰাছ কৰিবই লাগিব দেৰি হ'লেও বোলে কেতিয়াবা বাদ দিছোঁ তেনেকুৱা নহয় মই সদায় দাঁত ব্ৰাছ কৰোঁ আৰু মুখখন ধুওঁ লগতে হাত ভৰি গোটেই মানে ধুই আহিব লাগিব ঠাণ্ডা হওক বা গৰম হওক মানে এই ৰুটিনটো মানে মই কৰিবই লাগিব তো আজিও কৰি আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ আপোনালোকেও কৰে নে দাঁত ব্ৰাছ সকলোৱে যদি কৰে মোক মানে আৰু কমেণ্ট কৰি জনাই দিব আৰু ভাল সদায় দাঁত ব্ৰাছ কৰাটো দাঁতত কেভিটি নহয় নহ'লে ৰাতি হ'লে দাঁতত মানে খোৱা বস্তুবিলাক জমা হৈ থাকিলে বহুত বেছি বেয়া ৰাতি হ'লে পচি খৰি আৰু সেইবোৰ আৰু কি হৈ থাকে আৰু জানে নহয় আৰু কীটাণু হৈ থাকে আৰু ভাত খাই উঠি ৰাতি মানে মই ৰেগুলাৰ ৰাতিপুৱাৰ আগত দাঁত ব্ৰাছ নকৰিলে মুখখন ধুই কিনে দাঁত ব্ৰাছ নকৰিলে মই একদম টোপনি নহয় স্কিন কেয়াৰ ৰুটিনটো দাঁত ব্ৰাছ মুখ হাত একদম ধুই একদম ফ্ৰেছ হৈ গ'লেহে মোৰ টোপনিটো ধুনীয়াকৈ ৰুমটো গোটেই লাইট চাইট বন্ধ কৰি একদম খিৰিকীফালে মেলি থৈ দিছোঁ ইফালে পূৰা ফেন চলাই থৈছোঁ এতিয়া ৰুমটো মানে কিবাকৈ ঠাণ্ডা পৰিছে নহ'লে ইমান বেছি গৰম ইয়াতে নৰ্থ গুৱাহাটীত ইমান বেছি গৰম নাই ধুনীয়া ঠাণ্ডা মানে তাত আৰু নগাঁৱতো বহুত বেছি গৰম কাৰণ আমাৰ ৰুমটো যে বিল্ডিঙৰ একদম ওপৰৰ ফ্ল'ৰত হয় সেইটো কাৰণে বহুত বেছি গৰম কিন্তু ইয়াতে যে এনেই ইমান গৰম কিহৰ কাৰণে ইমান গৰম মই নাজানো বাপৰে বাপ সাংঘাতিক গৰম ইয়াত আৰু মোৰ স্কিন কেয়াৰ ৰুটিনটো আজি নেদেখাওঁ দিয়ক আজি মানে কি হ'ল মই মানে এইবাৰ যি মানে পিল ক্ৰীমৰ চিৰাম লগাওঁ নাইট চিৰাম সেইটো অনা নাই সেইটো কাৰণে মোৰ মানে এতিয়া নাইট ৰুটিনটো হৈছে গোলাপ জল অলপ গোলাপ জল ঘঁহি দিম মুখত তাৰপিছত অলপ পিছত মানে মই লগাই দিম একদম মানে মোৰ জনচন চেৰিজৰ হিমালয় বেবী ক্ৰীম লগাম আৰু তাৰপিছত মই শুই দিম তো গাইজ মোৰ ভিডিঅ'টো যদি এইখিনিলৈ চাইছে তেতিয়াহ'লে বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব নকৰাকৈ মোৰ চেনেলৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি সুন্দৰ নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই